নমস্কাৰ আপোনালোক সকলোকে আমাৰ ষ্টাডি লেব ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অসমীয়া সাহিত্যৰ কেনে ধৰণৰ প্ৰশ্নসমূহ এক্সামত আহিব তাৰ ওপৰত ভিত্তি কৰি অসমীয়া সাহিত্যৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট মহান গ্ৰন্থ মহান লেখক লেখিকাসকলৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা প্ৰশ্নসমূহ লৈ আহিছোঁ। আহক তেনেহ'লে সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া সনেট কোনে লিখিছিল? প্ৰথম অসমীয়া সনেট কোনে লিখিছিল? প্ৰথম অসমীয়া সনেট লিখিছিল হেমচন্দ্ৰ গোস্বামীয়ে। তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ লগত জড়িত হৈ থকা কালতে জোনাকীৰ সম্পাদক আছিল আৰু হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি হৈছে প্ৰথম অসমীয়া সনেট। প্ৰিয়তমাৰ চিঠি হৈছে তেওঁৰ প্ৰথম অসমীয়া সনেট। তেওঁ লিখা কবিতা সংকলনসমূহ হ'ল ফুলৰ চাকি, কথা গীতা, পুৰণি অসম বুৰঞ্জী, অসমীয়া সাহিত্যৰ চানেকি আদি উল্লেখযোগ্য ৰচনা। তেওঁৰ বিশেষ যত্নত হেমকোষ অসমীয়ালৈ অভিধান ছপা হয়। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। প্ৰতিমা বীণ বৰাগী কাৰ কবিতা সংকলন? প্ৰতিমা বীণ বৰাগী কাৰ কবিতা সংকলন? ইয়াত আমি অসমীয়া সাহিত্যৰ পৰা যিহেতু কুৱেশ্যনসমূহ প্ৰস্তুত কৰিছোঁ, সেইকাৰণে আমাৰ ইয়াত কুৱেশ্যনসমূহ কবিতা পুথিসমূহ, গ্ৰন্থসমূহ অথবা মহান লেখকসমূহৰ বিষয়ে আমি আমাৰ এই ভিডিঅ'ত সম্পূৰ্ণ আমি কভাৰ কৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো শেষৰলৈকে চাব, কিয়নো এক্সামৰ পইণ্ট অফ ভিউৰ পৰা কেনেধৰণৰ কুৱেশ্যনসমূহ এক্সামিনাৰে এক্সামত সুধিব তাৰ ওপৰত ভিত্তি কৰি আমি সেই সকলো কুৱেশ্যনসমূহ আমি ইয়াত সামৰি লৈছোঁ, যাতে আপোনালোকক এক্সামত সুবিধা হয়। আহক আকৌ আমি ভিডিঅ'লৈ আগবাঢ়োঁ। আমাৰ কুৱেশ্যনটো আছিলে প্ৰতিমা বীণ বৰাগী কাৰ কবিতা সংকলন? প্ৰতিমা বীণ বৰাগী কাৰ কবিতা সংকলন? এইটো চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা সংকলন আৰু তেওঁ জোনাকী কাকতৰ প্ৰতিষ্ঠাতা, পৰিচালক আৰু প্ৰথম সম্পাদক আছিল। তেওঁ জোনাকী কাকতৰ প্ৰতিষ্ঠাতা, পৰিচালক আৰু প্ৰথম সম্পাদক আছিল। তেওঁ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ লগত বিশেষভাৱে জড়িত আছিল। তেওঁৰ কবিতা সংকলনসমূহ হ'ল প্ৰতিমা, বীণ বৰাগী, চন্দ্ৰমিত্ৰ। অসমীয়া কাব্য সাহিত্যৰ তেওঁ ৰোমান্টিক কবিৰূপে জনাজাত। অসমীয়া কাব্য সাহিত্যত তেওঁ ৰোমান্টিক কবিৰূপেও জনাজাত। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। অসম কেশৰী বুলি কাক কোৱা হয়? এইটো এক্সামৰ কাৰণে ইয়াৰ সকলো কুৱেশ্যনসমূহ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট, কিয়নো ইয়াৰ পৰা এক্সামত 2টা বা 3টা কুৱেশ্যন আহিব পাৰে, কিয়নো অসমীয়া সাহিত্যৰ পৰা কুৱেশ্যন আহিব আৰু সেইকাৰণে আমি ইয়াৰ পৰা সম্পূৰ্ণকৈ ইয়াৰ ডিটেইলছত ভিডিঅ'টো চাব লাগিব, কিয়নো আমি ইয়াৰ পৰা শ্বৰ্টকৈ চালে নহ'ব, কিয়নো খুব ইম্পৰ্টেণ্ট টপিক হয়। কুৱেশ্যন আছিলে আমাৰ অসম কেশৰী বুলি কাক কোৱা হয়? অসম কেশৰী বুলি কাক কোৱা হয়? অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি কোৱা হয় আৰু তেওঁ লিখা উল্লেখযোগ্য কবিতা পুথি হ'ল তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা আদি। তেওঁ লিখা উল্লেখযোগ্য কবিতা পুথিসমূহ কি বুলি এক্সামত সুধিব পাৰে। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখা কবিতা পুথিসমূহ কি হয়? তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা আদি। ইয়াৰ লগতে তেওঁ অসহযোগ আন্দোলনৰ সময়ত কাৰাবাস ভোগা শাস্তিৰ অভিজ্ঞতাৰে, যেতিয়া তেওঁ অসহযোগ আন্দোলনত কাৰাবাস ভুগিছিল, সেই কাৰাবাসত ভোগা শাস্তিৰ অভিজ্ঞতাৰে ভাঙিব লাগিব খিল, ধৰ ঝাড়ু ধৰ ভাই আদি গীত ৰচনা কৰি স্বাধীনতা সংগ্ৰামীসকলক অনুপ্ৰেৰণা যোগাবলৈ চেষ্টা কৰিছিল। তেওঁ চেতনা আলোচনীৰ সম্পাদক আছিল। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। অসমীয়া গদ্য সাহিত্যৰ জনক কোন? অসমীয়া গদ্য সাহিত্যৰ জনক কোন? এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমীয়া গদ্য সাহিত্যৰ জনক আমি সকলোৱে জানো ভট্টদেৱ, আৰু তেওঁৰ সম্পূৰ্ণ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। এইটো এক্সামত সুধিব পাৰে। ইয়াৰ পিছতে তেওঁ পিতৃৰ আদেশ অনুসৰি শ্ৰী দামোদৰ দেৱৰ শৰণ লয়। তেওঁ কাৰ শৰণ লয়? তেওঁ পিতৃৰ আদেশ অনুসৰি শ্ৰী দামোদৰ দেৱৰ শৰণ লৈছিল। তেওঁ পণ্ডিত সমাজৰ পৰা কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধি লাভ কৰিছিল। তেওঁ ক'ৰ পৰা ভাগৱত ভট্টাচাৰ্য উপাধি লাভ কৰিছিল? পণ্ডিত সমাজৰ পৰা। তাৰপিছত তেওঁ গদ্যত ভাগৱত, পুৰাণ, গীতা, ভক্তি ৰত্নাৱলী ৰচনা কৰিছিল। তেওঁ গদ্যত ভাগৱত, পুৰাণ, গীতা আৰু ভক্তি ৰত্নাৱলী ৰচনা কৰিছিল। ইয়াৰ উপৰিও অসমীয়া ভাষাত শৰণ মালিকা, গুৰু বংশাৱলী, প্ৰসংগমালা আৰু সংস্কৃত ভাষাত ভক্তিসাৰ আৰু ভক্তি বিবেক ৰচনা কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
ইয়াৰ বিষয়ে আমি জানি লওঁ আহক। সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া হ'ল যতীন্দ্ৰনাথ দুৱৰা। তেওঁ প্ৰথম সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। তেওঁ লিখা কবিতা পুথিসমূহ হ'ল, কি তাৰ বিষয়ে জানি লওঁ আহক। উমৰ তীৰ্থ, আপোন খুৰ, বনফুল, মিলনৰ খুৰ আৰু মৰমৰ খুৰ। তেওঁৰ একমাত্ৰ কথা কবিতা হ'ল কথা কবিতাৰ পুথি। তেওঁৰ একমাত্ৰ কথা কবিতা কি? কথা কবিতাৰ পুথি। তাৰপিছত ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়তৰ প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰি যতীন্দ্ৰনাথ দুৱৰাই উমৰ তীৰ্থ পুথিখন ৰচনা কৰিছিল। তাৰপিছত ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়তখন প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰা ব্যক্তিজন হ'ল যতীন্দ্ৰনাথ দুৱৰা, আৰু তেওঁ প্ৰথম ভাৱানুবাদ কৰি কি লিখিছিল? উমৰ তীৰ্থ নামৰ পুথিখন ৰচনা কৰিছিল। বনফুল কবিতা পুথিৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। তেওঁ কি পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? তাৰ উত্তৰটো যদি এক্সামত আহে তেতিয়া আমি লিখিব লাগিব যে তেওঁ বনফুল কবিতা পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল, আৰু এই বঁটা লাভ কৰা তেওঁই আছিল প্ৰথম অসমীয়া। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। বিহগী কবি বুলি কাক কোৱা হয় বা কাক জনা যায়? আমি সকলোৱে জানো যে বিহগী কবি বুলি ৰঘুনাথ চৌধুৰীক জনা যায়। ইয়াৰ বিষয়ে আমি অকণমান জানি লওঁ। তেওঁ জোনাকী কাকতৰ সহকাৰী সম্পাদক আৰু মাইনা জয়ন্তী আৰু সুৰবী নামৰ আলোচনীৰ সম্পাদক আছিল। তেওঁ জোনাকী কাকতৰ সহকাৰী সম্পাদক আছিল, ইয়াৰ লগতে মাইনা জয়ন্তী আৰু সুৰবী নামৰ আলোচনীৰ সম্পাদক আছিল। তেওঁৰ ৰচিত কবিতা পুথিসমূহ হ'ল খাদৰী, কেতেকী, কাৰৱালা, দহিকতৰা আৰু বৰাগী। মৃত্যুৰ পিছত প্ৰকাশিত। ইয়াৰ পিছতে চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি বুলি আখ্যা দিয়া হৈছিল। ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি বুলি আখ্যা দিয়া হৈছিল সেই কথাটো আমি ইয়াৰ পৰা জানিব পাৰোঁ যে তেওঁ চৰাইক বিষয়বস্তু লৈ, চৰাই বা প্ৰকৃতিক চৰাইক বিষয়বস্তু হিচাপে লৈ তেওঁ কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি বুলি আখ্যা দিয়া হৈছিল। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। অসমৰ গল্প সম্ৰাট বুলি কাক কোৱা হয় বা কাক জনা যায়? অসমৰ গল্প সম্ৰাট বুলি কাক জনা যায়? অসমৰ গল্প সম্ৰাট বুলি সৈয়দ আব্দুল মালিকক জনা যায়। তেওঁৰ কবিতা পুথি কেইখন হ'ল বেদুইন, স্বাক্ষৰ, স্বপ্ন দুস্বপ্ন, কিছু কথা আৰু চন্দ্ৰহাৰৰ কবিতা। তেওঁ অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। তেওঁ কোনটো উপন্যাসৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। সুৰুযমুখীৰ স্বপ্ন তেওঁৰ আন এক বিখ্যাত উপন্যাস। তেওঁৰ আন এক বিখ্যাত উপন্যাসৰ নাম হ'ল সুৰুযমুখীৰ স্বপ্ন। তেওঁ 1977 চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। আমাৰ এই ভিডিঅ' এক্সামৰ পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট, কিয়নো ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহিব সেইটো খাটাং। সেইকাৰণে আমি এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব লাগিব, শেষৰলৈকে চাব। আহক আকৌ আমাৰ ভিডিঅ'লৈ আগবাঢ়োঁ। জিকিৰ আৰু জাৰী কোনে ৰচনা কৰিছিল? জিকিৰ আৰু জাৰী কোনে ৰচনা কৰিছিল? জিকিৰ আৰু জাৰীৰ লেখক হ'ল আজান ফকীৰ, আৰু আজান ফকীৰৰ অন্য এটা নাম হ'ল সৈয়দ শ্বাহ মিলন বা মিৰাণ শ্বাহ। আজান ফকীৰ আমি সকলোৱে জানো, তেওঁৰ অন্য এটা নাম এক্সামত সুধিব পাৰে। তেওঁৰ অন্য এটা নাম হ'ল শ্বাহ মিলন বা মিৰাণ শ্বাহ। তেখেতে ৰচনা কৰা গীতবোৰ হ'ল অসমীয়া, জতুৱা ঠাঁচ, উপমা আদি। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। অতীন্দ্ৰবাদী কবি বুলি কাক কোৱা হয় বা কাক জনা যায়? অতীন্দ্ৰবাদী কবি বুলি কাক জনা যায়? নলিনীৱালা দেৱীক অতীন্দ্ৰবাদী কবি বুলি জনা যায়। আৰু নলিনীৱালা দেৱীৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহ হ'ল সন্ধিয়াৰ খুৰ, আপোনৰ খুৰ, পৰশমণি, যুগ দেৱতা, জাগৃতি, অলকানন্দা, অন্তিম খুৰ আদি। তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহ কি কি? সেইবোৰ হ'ল সন্ধিয়াৰ খুৰ, আপোনৰ খুৰ, পৰশমণি, যুগ দেৱতা, জাগৃতি, অলকানন্দা, অন্তিম খুৰ আদি। স্মৃতি তীৰ্থ আৰু বিশ্বদীপা তেওঁৰ উচ্চমানৰ জীৱনীমূলক গ্ৰন্থ। তেওঁৰ জীৱনীমূলক গ্ৰন্থৰ নাম কি? তেওঁৰ জীৱনীমূলক গ্ৰন্থৰ নাম হ'ল স্মৃতি তীৰ্থ আৰু বিশ্বদীপা। এই দুটা হ'ল তেওঁৰ জীৱনীমূলক গ্ৰন্থ। এৰি অহা দিনবোৰ
তেওঁৰ আত্মা জীৱনমূলক গ্ৰন্থ। এৰি অহা দিনবোৰ তেওঁৰ কি হয় জীৱনমূলক গ্ৰন্থ। 1958 চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী উপাধি প্ৰদান কৰিছিল। ইয়াৰ পিছত 1968 চনত তেওঁ অলকানন্দ কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নলিনীবালা দেৱীয়ে কেতিয়া সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এক্সামত সুধিব পাৰে। আৰু কুৱেশ্যনটো এনেকৈও হ'ব পাৰে যে নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ উত্তৰ কি হ'ব? নলিনীবালা দেৱীয়ে, যাক অতীন্দ্ৰবাদী কবি বুলি আমি জানো, নলিনীবালা দেৱীয়ে 1968 চনত অলকানন্দ কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল? ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল? শ্ৰী শ্ৰী মাধৱদেৱে ভক্তি ৰত্নাৱলী ৰচনা কৰিছিল। আমি সকলোৱে জানো শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। তাৰপিছত নামঘোষাত 1000টা ঘোষা থকাৰ বাবে আমি নামঘোষাক হেজাৰী ঘোষা বুলিও জানো বা হেজাৰী ঘোষা বুলিও কওঁ। তেওঁ লিখা আন আন ৰচনাসমূহ হ'ল যেনে তত্ত্বমূলক ৰচনা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মল্লিকা। তাৰপিছত আখ্যানমূলক ৰচনা আদিকাণ্ড ৰামায়ণ, নাট অঞ্জুন ভঞ্জন বা দধিমথন, ঝুমৰা, চুৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লুটোৱা, ভোজন বিহাৰ আদি। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল নামৰ কবিতাটি কোনে ৰচনা কৰিছিল? এক্সামত এনেকৈও সুধিব পাৰে যে কবিতা কোনো এটা কবিতা দি পেলাই এই কবিতাটি কোনে লিখিছিল বুলি সুধিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল নামৰ কবিতা হেম বৰুৱাই ৰচনা কৰিছিল। কোনে ৰচনা কৰিছিল? হেম বৰুৱাই। আধুনিক কবিতাৰ পথ প্ৰদৰ্শক হেম বৰুৱাদেৱৰ ৰচনাসমূহ হ'ল, হেম বৰুৱাক আমি কি বুলি জানো? আধুনিক কবিতাৰ পথ প্ৰদৰ্শক বুলিও আমি হেম বৰুৱাক জানো। আৰু তেওঁৰ ৰচনাসমূহ হ'ল বালিচন্দা, মনময়ৰী, আধুনিক সাহিত্য, এই গাঁও এই গীত, ৰঙা কৰবীৰ ফল, ইজৰাইল ইত্যাদি। ইয়াৰ উপৰিও তেওঁ জনতা আৰু পছুৱা আলোচনীৰ সম্পাদনা কৰিছিল। 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতি আছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কাৰেঙৰ লিগিৰি কোনে লিখিছিল? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰি ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা আন নাটকসমূহ হ'ল কাৰেঙৰ লিগিৰি, ৰূপালীম, লভিতা, খনিকৰ, নিমাতী কন্যা, খুন পখিলা, কনকলতা আৰু সুন্দৰ কোঁৱৰ। 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া কথাছবি জয়মতী আৰু 1939 চনত ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল। অসমীয়া সাহিত্য সংস্কৃতি জগতত জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ বুলি পৰিচিত। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই 1935 চনত অসমৰ প্ৰথম অসমীয়া কথাছবি জয়মতী আৰু 1939 চনত ইন্দ্ৰমালতী নিৰ্মাণ কৰিছিল আৰু তেওঁক ৰূপকোঁৱৰ বুলি পৰিচিত। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। অৰ্থশাস্ত্ৰ কোনে লিখিছিল? অৰ্থশাস্ত্ৰ কোনে লিখিছিল? আমি সকলোৱে জানো যে অৰ্থশাস্ত্ৰ কৌটিল্যই লিখিছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। মকাম নামৰ উপন্যাসৰ ৰচয়িতা কোন? মকাম নামৰ উপন্যাসৰ ৰচয়িতা হ'ল ৰীতা চৌধুৰী। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ৰাজ তৰংগিনী কোনে লিখিছিল? ৰাজ তৰংগিনী কোনে লিখিছিল? এইটো এক্সামত আহিব পাৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কলহনা। কলহনাই ৰাজ তৰংগিনী লিখিছিল। আমাৰ নেক্সট কুৱেশ্যন। স্মৃতিৰ তীৰ্থ কাৰ আত্মজীৱনী? স্মৃতিৰ তীৰ্থ কাৰ আত্মজীৱনী? নবীন চন্দ্ৰ বৰদলৈৰ আত্মজীৱনীখনৰ নাম হ'ল স্মৃতিৰ তীৰ্থ। আমাৰ নেক্সট কুৱেশ্যন। পঞ্চতন্ত্ৰ কোনে লিখিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বিষ্ণু শৰ্মা। বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰ লিখিছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ইণ্ডিকা কোনে লিখিছিল? ইণ্ডিকা কোনে লিখিছিল? ইণ্ডিকা লিখিছিল মেগাস্তানিছে, যিজন চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত চেলুকছ নিকেটৰে পঠোৱা এজন ৰাজদূত আছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। মেঘদূত কোনে ৰচনা কৰিছিল? মেঘদূত কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কালিদাস। কালিদাসে মেঘদূত ৰচনা কৰিছিল। আমাৰ এইটোৱে শেষৰ কুৱেশ্যনটো আছিল। ধন্যবাদ। আজিৰ কাৰণে ইমানেই। কাইলৈ আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন টপিকৰ সৈতে। আৰু আপোনালোকে কমেণ্ট কৰি জনাওক যে আপোনালোকক আমাৰ এই ভিডিঅ'ৰ পৰা আপোনালোকে কিমান উপকৃত হৈছে, কিমান আপোনালোকক সহায় হৈছে তাৰ বিষয়ে আপোনালোকে কমেণ্ট কৰি জনাব। তেতিয়া আমাকো এনেধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ আৰু উৎসাহ উদ্দীপনা পাওঁ।
সেইকাৰণে আপোনালোকে কমেণ্টত ক'ব আপোনালোকক কেনে ধৰণৰ ভিডিঅ' লাগে। ধন্যবাদ।